নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছামিজ ইউটিউব চেনেলটোলৈ। মই যে আপোনালোকৰ মাজলৈ লৈছোঁ ক্লাছ 9ৰ প্ৰথম কবিতাটিৰ 3 আৰু 4 নম্বৰ কুৱেশ্যনৰ প্ৰশ্ন উত্তৰ সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। তাৰে আশা কৰি মই আজিৰ ক্লাছটো আৰম্ভ কৰিছোঁ। নমস্কাৰ। উত্তৰ: মহাপুৰুষ শংকৰদেৱ মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে এটি চমু টোকা লিখা। উত্তৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তন ঘোষা। নাম প্ৰসংগৰ উপযোগী হিচাপে ৰচনা কৰা এই কাব্যগ্ৰন্থ মহাপুৰুষৰ দ্বাৰা প্ৰবন্ধিত একশৰণ নাম ধৰ্মৰ মূল পুথি। বিভিন্ন ছন্দৰ প্ৰয়োগ, ৰসৰ প্ৰাধান্য তথা ভক্তি ধৰ্মৰ গুণানুকীৰ্তনেৰে ভৰপূৰ কীৰ্তন ঘোষাত 9টা অধ্যায় আছে। সাহিত্যিক গুণেৰে সমৃদ্ধ কীৰ্তন ঘোষাই ভক্তি ৰসৰ ফণোধাৰা নিঃসৰণ কৰাৰ উপৰিও আমাৰ সমাজৰ জনসাধাৰণৰ মনতো এক বিশেষ অধিকাৰ কৰি আহিছে। 4 নম্বৰ, শিশুলীলা পাঠটিত অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। উত্তৰ: শিশুলীলা পাঠটিত শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত কীৰ্তন ঘোষাৰ অন্তৰ্গত ভগৱান শ্ৰীকৃষ্ণৰ ত্ৰিজগতৰ প্ৰতি পুনৰ্ব্ৰহ্ম অৱতাৰৰ এইজন ভগৱানেই ভকতৰ মনোকামনা পূৰণৰ হেতু সাধাৰণ মানৱ শিশুৰূপে যশোদাৰ পুত্ৰ হৈ জন্ম লৈছে আৰু নানান লীলা খেলা দেখুৱাইছে। শিশুলীলা মহাপুৰুষ শংকৰদেৱৰ ভগৱন্ত প্ৰেমৰ সুন্দৰ নিদৰ্শন। মাতৃ যশোদা আৰু শিশুপুত্ৰ শ্ৰীকৃষ্ণৰ লীলা খেলাৰে পৰিপূৰ্ণ শিশুলীলা পাঠটিৰ জৰিয়তে দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন। ভগৱানে ভকতৰ মনোকামনা পূৰণ কৰিবলৈ সদায় যত্ন কৰে। যশোদা পৰম কৃষ্ণ ভক্ত, যিজন পৰম ঈশ্বৰক মহাযোগী অধীসকলেও তপ জপ কৰিও দৰ্শন লাভ কৰিব নোৱাৰে, সেইজনা পৰম পুৰুষক ঈশ্বৰক একমাত্ৰ ভক্তিৰ জৰিয়তে যশোদাই নিজৰ পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু সাধাৰণ মানৱী যশোদা ভগৱানক লাভ কৰিও অহংকাৰমুক্ত হ'ব পৰা নাছিল। সেয়েহে কৃষ্ণই তেওঁক নচুৱাই ৰং চাইছে। পৰম ব্ৰহ্ম কৃষ্ণক নিজৰ পুত্ৰৰূপে ভ্ৰম কৰি যশোদাই তেওঁক উৰলত বান্ধিবলৈ প্ৰয়োগ কৰিছে আৰু বিফল হৈছে। ভগৱান শ্ৰীকৃষ্ণ অনাদি অনন্ত সাংসাৰিক মায়া মোহৰ স্ৰষ্টা কালৰ অধিকাৰী। এইজন ভগৱান সমব্যাপ্ত সৰ্বশক্তিমান, কেৱল ভকতিৰ জৰিয়তেহে তেওঁক লাভ কৰা সম্ভৱ হয়। এই শিশুলীলা পাঠটিৰ তাৎপৰ্য। আজিৰ ক্লাছত ইমানখিনি আছিল। ইয়াৰ পিছত মই ইয়াৰ নেক্সট কুৱেশ্যনখিনি দিম। সকলোৱে ভালদৰে চাই যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আগলৈ এনেকুৱা ধৰণৰ পঢ়াৰ লগত জড়িত ভিডিঅ' পাই থাকে। তাৰ আশা কৰি মই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।